যোজনাটো হ'ল ঘন ঘনকৈ দিবা আলি, তেনে খাবা নানা হালি। শালি খেতিৰ ফচল ভাল হ'বৰ বাবে পথাৰত পানী জমা ৰাখিবলৈ আলি দিয়া হয়। কিন্তু মাটিখিনি যদিহে বাম হয়, ঘন ঘনকৈ আলি খান্দিলেহে পানী ৰাখিবলৈ বেছি সুবিধা হয়। নহ'লে বাম মাটিত পানী সোনকালে শুকাই যায়। আৰু আলি যদি ঘন হয়, তাত সেই শালি খেতিয়ে উপযুক্ত পানী পাই বাম মাটিতো খেতি ভাল হয়। গতিকে এনে উপায়েৰে নানাবিধ শালি খেতি যদি কৰা হয়, তেতিয়াহ'লে ভাল ফচলো পোৱা যায়। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে যিকোনো কামৰ ক্ষেত্ৰতো সুফল পাবলৈ হ'লে তাত প্ৰয়োজনীয় সুব্যৱস্থা কৰি ল'ব লাগে। তেতিয়াহে শালি খেতিৰ দৰে সকলো কামৰো ভাল ফলাফল সম্ভৱ হৈ উঠে। ধন্যবাদ। মোৰ চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ এণ্ড লাইক কৰিব।